সকলোতকৈ ডাঙৰ শক্তি এই পৃথিৱীৰ সকলোতকৈ ডাঙৰ মই ক'লোৱেই এজন মূৰ্খ ল'ৰা একদম মূৰ্খ সি মেট্ৰিকত ফেইল কৰিবই গ্যাৰান্টি আজি ধুনীয়া ছোৱালী এজনী আহি তাক কক যে তুমি যদি ফাৰ্ষ্ট ডিভিজন পোৱা মই তোমাৰ লগত প্ৰেম কৰিম সি পাগলে দিন ৰাতি পঢ়িব যেনেকৈ নহওক ফাৰ্ষ্ট পাবই ইমান ডাঙৰ শক্তি প্ৰেম ইমান ডাঙৰ মহাভাৰতৰ যুদ্ধ ৰামায়ণৰ যুদ্ধ কিহৰ কাৰণে এইবিলাক মেইনলিটো প্ৰেমে না ইমান ডাঙৰ শক্তি সো এই শক্তিটোক বুজিবলৈ চেষ্টা কৰক জাস্ট শক্তিটোৰ লগত যুদ্ধ কৰিব যাই সেই যুদ্ধ ক্ষেত্ৰত আপুনিও মাৰা নাযাব আৰু যাক ভাল পাবলৈ গৈছে তাইকো মাৰি নেপেলাব আৰু আজিকালি চাব আপোনালোকে আগৰ দিনত বাৰু প্ৰেমটো অলপ বেলেগ আছিল ইমান মানুহে মাথা মাৰি থকা নাছিল কিন্তু আজিকালি টেকনলজি আৰু মোবাইল কম্পিউটাৰ লেপটপ কিছুমান চলিতো নন ষ্টপ হোৱাটছএপতে গমে পোৱা নাই কি হৈ আছে ভিতৰত কি কৰি আছে এতিয়া আৰু মোক গাৰ্লফ্ৰেণ্ড আছে নে নহয়